ইয়াতে বহু ধৰণৰ মানে হৈছে কি সক্ৰিয় সকলো প্ৰশাসন যন্ত্ৰকে আৰম্ভ কৰি ৰাইজ সক্ৰিয় হৈ উঠিছে। বহু ব্যক্তিয়ে হয়তো গুৱাহাটীলৈ গৈ কাৰোবাক লগ কৰিব নাপালেহেঁতেন, কিন্তু আজি ধেমাজিত এই অঞ্চলত ৰাইজে তেখেতসকলক লগ কৰিবলৈ সুবিধা পাব, গতিকে এইটো প্ৰশংসনীয় কাৰ্য হৈছে। ধেমাজিবাসীৰ যথেষ্ট সমস্যা আছে, বহু ধৰণৰ সুবিধা আছে, গতিকে ৰাজ্যৰ যিখন কেবিনেট অনুষ্ঠিত হ'ব কেনেধৰণে আগবাঢ়িব? সমস্যা অকল ধেমাজিতে নহয়, সমগ্ৰ অসমতে আছে। আজি কেবিনেট বৈঠক ইয়াত অনুষ্ঠিত হ'ব। তেখেতসকলে ইয়ালৈ আহি অন্ততঃ সমস্যাবিলাক তেওঁলোকে ওচৰৰ পৰা তেওঁলোকে মানে হৈছে অন্ততঃ পৰ্যালোচনা কৰিবলৈ সুবিধা পাব। মোৰ সম্পৰ্ক বহুত পুৰণা, 30-35 বছৰ দলীয় সম্পৰ্কত আহিছোঁ। ধেমাজিত কেতিয়াও গোটেই ৰাজ্যখন আহি পাব এনেকুৱা ধেমাজিৰ ৰাইজে বা পাৰ্টি বা প্ৰশাসনে ভবা নাছিল। স্বাধীনতাৰ পাছতে প্ৰথম কোনো চৰকাৰ আহিলে, সেইকাৰণে আমি ধেমাজিৰ মানুহ নহ'লেও অসমৰ এজন মন্ত্ৰী হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ যে তেওঁ এইখিনি জাষ্ট আৰম্ভণি কৰিব। আজিৰ দিনত ধেমাজিৰ ৰাইজৰ মানে এটা আহাৰ বতৰা আহিছে যে হয়, আমাৰ ধেমাজিখন ডেভেলপ হয়। ধেমাজিখন প্ৰকৃত অৰ্থত আপোনালোকে ধেমাজিৰ কথাবিলাক জানে। ধেমাজিৰ নদীৰ গতিপথ চেঞ্জ হয়, ৰাস্তা পদূলি কিবা কিবি গোটেইখিনি প্ৰব্লেম আছে। এই প্ৰব্লেমবিলাক মই ভাবোঁ যে এই যে কেবিনেট হ'ব, প্ৰতিটা বিভাগ আহিছে আৰু ধুনীয়াকৈ আলোচনা হ'ব। আমাৰ কেবিনেট মেমৰেণ্ডামেৰ বাহিৰতো কিছু কথা ৰাইজে বা প্ৰশাসনে প্ৰতিজন মন্ত্ৰী পাইছে। তেওঁলোকেতো আমাৰ ইয়াতেতো ৰাতিপুৱাৰ পৰা ডিপাৰ্টমেণ্ট লাগে